Hey guys, welcome back to my channel. Sikhamni vlogs or oino eti video le apnalok সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমাৰ এনিভাৰ্সাৰী 2 জানুৱাৰী 2025 বৰ্ষত আমাৰ 17 বছৰ সম্পূৰ্ণ হয় 18 বছৰ সোমাল। লগতে একেদিনাই মোৰ ডাঙৰ ছোৱালীজনীৰ জন্মদিন আজি। তাৰমানে আমাৰ এনিভাৰ্সাৰী দিনা মেৰেজ এনিভাৰ্সাৰী দিনাখনে তাই জন্ম। তাইৰ আজি 12 বছৰ সোমাল আৰু আমাৰ 18 বছৰ সোমাল 17 কমপ্লিট হয়। সেইভাবে আমি আহিছিলো মায়াং বুঢ়া মায়াঙত থকা এটা গণেশ মন্দিৰলৈ আৰু তাৰ পিছত বাহিৰে আহিলো আমি ব্ৰহ্মপুত্ৰ পাৰতে থকা চনকা নামৰ ঠাইত। তো চনকাৰ অলপ পৰিৱেশ আপোনালোকক দেখাও চাওকচোন। চাৰিওফালে পাহাৰ, ইমান ডাঙৰ ডাঙৰ শিল, জুঙা শিলবিলাক। ব্ৰহ্মপুত্ৰ পাৰত আছো আমি। ব্ৰহ্মপুত্ৰত সেইয়া মাইনাহঁতে ঘূৰি আছে। ৰ'দৰ কাৰণে জানো পিকচাৰটো কেনেকুৱা আহে, ঘৰত গ'লেহে দেখা পাম। মানুহবিলাকে ইয়াতে পিকনিক খাব আহে। ডিচেম্বৰ জানুৱাৰী মাহত পুৰা মানুহ ভৰ্তিয়ে থাকে। ব্ৰহ্মপুত্ৰখনৰ পাৰতে কিন্তু আৰু বহুতখিনি খোজকাঢ়িবলৈ কাৰণে ৰ'দত টান লাগিছে যাবলৈ। কেতিয়াবা আকৌ আহিলে ভিডিঅ'ত দেখাম ব্ৰহ্মপুত্ৰ পাৰত কেনেকৈ খায় আমাৰ এইখিনি জেগাখিনি চনকা। হাজবেণ্ডো আহিছে লগত, নাহা নহয়, হাজবেণ্ডে গাড়ীতে আছে। নাহে বোলে, ৰ'দত তহঁতে খোজকাঢ়ি থাক যা বুলি কৈছে। সেইটো কাৰণে মই আৰু মোৰ ছোৱালী দুজনী ল'ৰাটো ব্ৰহ্মপুত্ৰ চামেই বোলে, যিমান দূৰ হ'লেও খোজকাঢ়ি পেলাই গৈ আছে দূৰলৈকে চাবৰ কাৰণে। ভাল লাগে নদীৰ পাৰত। আৰু মানুহ অহা বেছি ভাল লাগিলেহেঁতেন, কিন্তু আমি যিহেতু আমাৰ বাৰ্থডে আৰু এনিভাৰ্সাৰীৰ কাৰণে অকণমান সময় অকলে কটাব খুজিছিলোঁ নিজৰ পৰিয়ালটোৰ লগত। যোৱাকালি যিহেতু খানা চানা খুৱাই হাই হুলস্থুল হৈছেই, অকণমান শান্তিৰে অকলে কেতিয়াবা টাইম কটাবলৈ মন যায় নহয় জানো। সেইকাৰণে আহিলোঁ, আপোনালোককো দেখালোঁ চমতাৰ চাৰিওপাশটো। চমতা নহয়, চনকাৰ। আজিলৈ ইমানখিনি আহিছোঁ ভিডিঅ'টো। বাই বাই।